এই সকল যুৱতীক বিয়া পাতিলে কোটিটকীয়া গাড়ী আৰু বিলাসী অট্টালিকা। এই সকল ছোৱালীক বিয়া পাতিলে আপোনাক দিয়া হ'ব ধন সম্পত্তি, ঘৰ, ভিআইপি গাড়ী আৰু নাগৰিকত্ব। আপোনাৰ মন পছন্দৰ যুৱতী বাছনি কৰিলেই লাভ কৰিব এই সুবিধা। জনসংখ্যা বৃদ্ধি কৰাৰ কাৰণে বিয়াৰ বাবে প্ৰয়োজন দৰাৰ। সেই দেশত থাকিলে বৰণ পোষণ সহ আপুনিও পাব নাগৰিকত্ব, লগতে পাব এগৰাকী সুন্দৰী যুৱতী। কোন কোন দেশত এই অফাৰ দিছে চৰকাৰে জানিবলৈ চাওক সম্পূৰ্ণ প্ৰতিবেদন। বৰ্তমান নানান ধৰণৰ উন্নত মানৰ প্ৰযুক্তিৰ বাবে জনসংখ্যা হ্ৰাস হ'ব ধৰিছে। সেইকাৰণে জনসংখ্যা বৃদ্ধি কৰিবলৈ বহুতো সুবিধা দিছে দেশসমূহে। ইয়াৰ ভিতৰত প্ৰথম স্থানত আছে মাৰ্কিন যুক্তৰাষ্ট্ৰ। দেশখনত জনসংখ্যা বৃদ্ধি কৰিবলৈ মানুহক বহুতো উৎসাহিত কৰিছে। ঠাইখনৰ নাম বাৰ্মুন। বাৰ্মুন এখন পাহাৰীয়া অঞ্চল।